আপোনালোকৰ মনত আছে চাগে এইকেইখন মুখ এইজন ব্যক্তিয়ে অলিম্পিকত ভাৰতৰ বাবে মেডেল লৈ আহিছিল কিন্তু বৰ্তমান এই সময়ত এওঁলোকৰ লগত হৈ কি আছে বাৰু চাওক যোৱা কেইদিনমান ধৰি আপোনালোকে চাগে ছ'চিয়েল মিডিয়াত এওঁলোকে প্ৰটেষ্ট কৰা ভিডিঅ'বোৰ বা ফটোবোৰ দেখি আছে চাগে কিন্তু এতিয়া খুবেই দুখ লগা কথাটো হ'ল এইটো যে যেতিয়া তেওঁলোকে আমাৰ ভাৰতৰ নাম উজ্বলাইছিল যেতিয়া তেওঁলোকে আমাৰ দেশৰ হৈ মেডেল লৈ আহিছিল তেতিয়া আমাৰ দেশৰ মেইন ষ্ট্ৰীম মিডিয়া বা ধৰক আমাৰ দেশৰ বহুত ডাঙৰ ডাঙৰ মানুহে তেওঁলোকৰ বহুত প্ৰশংসা কৰিছিল তেওঁলোকৰ হৈ বহুতে মাত মাতিছিল কিন্তু বৰ্তমান এই সময়ত তেওঁলোক বহুত দুখত আছে তেওঁলোকে কিবা এটা পাবৰ বাবে প্ৰটেষ্ট কৰি আছে কিন্তু এই কথাটোক আমাৰ দেশৰ মেইন ষ্ট্ৰীম মিডিয়াই কভাৰ কৰা নাই বা আমাৰ দেশৰ জনসাধাৰণেও এওঁলোকৰ হৈ সাধাৰণতে মাত মতা দেখা পোৱা নাই এতিয়া আজি আমাৰ এই ভিডিঅ'টোত এই ৰেছলাৰবোৰে কিয় প্ৰটেষ্ট কৰি আছে তেওঁলোকৰ দাবীবোৰ কি আৰু এই কাহিনীটোৰ মূল খলনায়ক ব্ৰিজভূষণ চৰণ সিং কোন হয় আদি কথাবোৰৰ বিষয়ে আজি আমাৰ এই ভিডিঅ' আমি আলোচনা কৰিম গতিকে আহক আজি কিছু নতুন কথা শিকোঁ আৰু ভিডিঅ'টো আৰম্ভ কৰোঁ প্ৰথমে আমি জানি লওঁ যে বৰ্তমান সময়ত হৈ আছে কি কিয় এই ৰেছলাৰবোৰে ৰাজপথত প্ৰতিবাদ কৰিছে আৰু তেওঁলোকৰ দাবীসমূহ কি চাওক জানুৱাৰী মাহত আমাৰ সকলোৱে পৰিচিত বজৰং পুনিয়া সাক্ষী মালিক আৰু বিনেশ ফোগাট ৰাজপথত প্ৰতিবাদ কৰে তেওঁলোকৰ মতে ভাৰতৰ ৰেছলিং ফেডাৰেশ্যনৰ অধ্যক্ষ ব্ৰিজভূষণ চৰণ সিঙে ভাৰতৰ বহুতো মহিলা ৰেছলাৰক ছেক্সুৱেলি হেৰেছমেণ্ট কৰিছে আৰু ইয়াৰে ভিতৰত এজন মাইনৰো আছে জানুৱাৰীত বিনেশ ফোগাটলৈ কিছুমান ইয়ং ৰেছলাৰ ফোন কল আহে সেই সময়ত লক্ষ্ণৌত নেশ্যনেল ৰেছলিং কেম্প হৈ আছিল ফোন কলত ছোৱালীবোৰে কৈছিল যে ইয়াত ব্ৰিজভূষণ চৰণ সিঙৰ বাবে তেওঁলোকে থাকিব নোৱাৰা অৱস্থা হৈছেহি আৰু ব্ৰিজভূষণ চৰণ সিঙে বহুতো ইয়ং ফিমেল ৰেছলাৰক ছেক্সুৱেলি হেৰেছমেণ্ট কৰি আছে আৰু এই কথাটোকে আঁত ধৰি প্ৰতিবাদ আৰম্ভ হয় আৰু ইয়াৰ পিছতে বহুতো নামী দামী ৰেছলাৰ এই প্ৰতিবাদত ভাগ লয় পিছত এটা ইণ্টাৰভিউত বিনেশ ফোগাটে কৈছিল যে প্ৰথমতে 2-3 জনীমান ছোৱালী আছিল যদিও বৰ্তমান সময়ত 5-6 জনীমান ছোৱালী হৈছেহি উইথ প্ৰুফ যাক নেকি ব্ৰিজভূষণ চৰণ সিঙে ছেক্সুৱেলি হেৰেছমেণ্ট কৰিছে ইয়াৰ পিছত আমাৰ স্পৰ্টছ মিনিষ্টাৰ অনুৰাগ ঠাকুৰ আৰু ইণ্ডিয়ান অলিম্পিক এছ'চিয়েশ্যনৰ প্ৰেছিডেণ্ট পি.টি. উষাই এই ৰেছলাৰকেইজনক আশ্বাস দিয়ে যে এই ঘটনাটোৰ ওপৰত সম্পূৰ্ণ তদন্ত কৰা হ'ব আৰু ইয়াৰ বাবে তেওঁলোকে এখন কমিটি বনাই দিয়ে এই কমিটিখনে তদন্ত শেষ নকৰালৈ ব্ৰিজভূষণ চৰণ সিঙক পদৰ পৰা অপসাৰণ কৰা হ'ব আৰু এই কমিটিখনে তদন্ত 4 সপ্তাহৰ ভিতৰতে শেষ কৰিব লাগিব এই আশ্বাস পোৱাৰ পিছত প্ৰতিবাদীসকলে প্ৰতিবাদ কৰা বাদ দিয়ে কিন্তু দিন বাগৰি যোৱাৰ লগে লগে ব্ৰিজভূষণ চৰণ সিঙৰ যি তদন্ত সেই তদন্ত একেবাৰে লেহেমীয়া হৈ পৰিল আৰু ব্ৰিজভূষণ চৰণ সিঙৰ ওপৰতো কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা দেখা নগ'ল যাৰ বাবে নেকি প্ৰতিবাদী ৰেছলাৰসকলে পুনৰ প্ৰতিবাদ কৰা আৰম্ভ কৰে কিন্তু এইবাৰ এই প্ৰতিবাদে অকণমান পাব্লিচিটি লাভ কৰে আৰু কথাটো লাহে লাহে গৈ সুপ্ৰিম কোৰ্টৰ মাজমজিয়াটো উত্থাপন হ'ল আৰু আচৰিত ক'বলগীয়া কথাটো হ'ল এইটো যে ইমান দিন যোৱাৰ পিছতহে সুপ্ৰিম কোৰ্টৰ অৰ্ডাৰতে 28 এপ্ৰিল তাৰিখে ব্ৰিজভূষণ চৰণ সিঙৰ ওপৰত 2খনকৈ এফআইআৰ গ্ৰহণ কৰা হ'ল আৰু ইয়াৰে প্ৰথমখন এফআইআৰ হ'ল মাইনৰক ছেক্সুৱেলি হেৰেছমেণ্ট কৰাৰ বাবে পস্কো আইনৰ অধীনত এতিয়া আপোনালোকে চাগে বহুতে জানে যে যদি কাৰোবাৰ ওপৰত পস্কো আইন লাগে তেনে তেওঁক ইমিডিয়েটলি গ্ৰেপ্তাৰ কৰা হয় কিন্তু আজিৰ এই তাৰিখ পৰ্যন্ত ব্ৰিজভূষণ চৰণ সিঙক গ্ৰেপ্তাৰ কৰা হোৱা নাই প্ৰতিবাদীসকলৰ মতে তেওঁলোকে তেতিয়ালৈকে প্ৰতিবাদ কৰিয়ে থাকিব যেতিয়ালৈকে নেকি এই ব্ৰিজভূষণ চৰণ সিঙক গ্ৰেপ্তাৰ কৰা নহয় এতিয়া আমি যে ইমান সময়ে এই ব্ৰিজভূষণ চৰণ সিঙৰ বিষয়ে কথা পাতি আছোঁ তেওঁ একচুৱেলি হয় কোন বাৰু চাওক ভাৰততে হওক বা অসমতে হওক পলিটিক্স আৰু ক্ৰাইমৰ মাজত এটা বহুত ভাল সম্পৰ্ক আছে আৰু ভাৰতত লাহে লাহে ক্ৰিমিনেল পলিটিচিয়ানৰ সংখ্যা দিনক দিনে বাঢ়িব আৰম্ভ কৰিছে আৰু তেনেকুৱা এজন ক্ৰিমিনেল পলিটিচিয়ানে হ'ল এই ব্ৰিজভূষণ চৰণ সিং ব্ৰিজভূষণ চৰণ সিং উত্তৰ প্ৰদেশৰ গণ্ডা ডিষ্ট্ৰিক্টৰ পৰা 1990 চনৰ পৰা আজিলৈকে টোটেল 6 বাৰ MP হৈছে আৰু তেওঁ ৰেছলিং ফেডাৰেশ্যন অফ ইণ্ডিয়াৰ প্ৰেছিডেণ্টো হয় ব্ৰিজভূষণ চৰণ সিং নিজৰ এলেকাত ইমানেই বেছি পাৱাৰফুল যে মানুহে কয় যে তেওঁক কোনো পাৰ্টিৰ প্ৰয়োজন নাই বৰঞ্চ পাৰ্টিকে তেওঁৰ প্ৰয়োজন আছে যোৱা বছৰ লণ্ডন ক্লাবত দিয়া এটা ইণ্টাৰভিউত ব্ৰিজভূষণ চৰণ সিঙে নিজে কৰা এটা মাৰ্ডাৰৰ কথা স্বীকাৰ কৰিছে मेरे जीवन में मेरे हाथ से एक हत्या हुई है अंदर को जिस आदमी ने मारा है मैंने हाथ छुड़ा करके और उसको तुरंत राइफल से उसके पीठ पर रख करके मार दिया और मर गए কিন্তু এই ঘটনাটোৰ বাবে তেওঁৰ ওপৰত আজিলৈকে কোনো ধৰণৰ একশ্যন লোৱাই নহ'ল
তেওঁৰ ওপৰত এটেম্প টু মাৰ্ডাৰ বা কিডনেপিং আদি বহুত কেছ চলি আছে সাধাৰণতে যদি তেওঁৰ বিৰুদ্ধে কোনোবা সাক্ষী ওলায় তেনেকৈ সাক্ষীজন এক ৰাতিৰ ভিতৰতে নোহোৱা হৈ যায় বা সেই পিছদিনাখন সেই সাক্ষীজন কোৰ্ট গৈয়ে নাপায় গতিকে ভাবি চাওক যে তেওঁ কিমান শক্তিশালী কিমান পাৱাৰফুল আৰু আমাৰ ভাৰতৰ যি আইন কানুন কিমান দুৰ্বল চাওক 2011 চনৰ পৰা কণ্টিনিউৱাছলি ব্ৰিজভূষণ শৰণ সিং ৰেছলিং ফেডাৰেশ্যন অফ ইণ্ডিয়াৰ প্ৰেছিডেণ্টৰ পদত জিকি আহিছে প্ৰতিবাদী ৰেছলাৰসকলৰ এটাই ডিমাণ্ড যে এই ব্ৰিজভূষণ শৰণ সিঙৰ ওপৰত ভালকৈ তদন্ত হ'ব লাগে ভাৰত চৰকাৰে এই প্ৰতিবাদী ৰেছলাৰসকলৰ কথা গুৰুত্ব নিদিলেও ৰিচেণ্টলি এইবোৰ কথা গৈ ইউনাইটেড ৱৰ্ল্ড ৰেছলিঙৰ কাণতো পৰেগৈ আৰু তেওঁলোকে WFI মানে ৰেছলিং ফেডাৰেশ্যন অফ ইণ্ডিয়াক এইটো আদেশ দিছে যে 45 দিনৰ ভিতৰতে নতুনকৈ ইলেকশ্যন পাতিব দিছে আৰু ব্ৰিজভূষণ শৰণ সিঙৰ ওপৰতো নতুনকৈ তদন্ত কৰিব দিছে আৰু এই আদেশ যদি ৰেছলিং ফেডাৰেশ্যন অফ ইণ্ডিয়াই নামানে তেন্তে এই ৰেছলিং ফেডাৰেশ্যন অফ ইণ্ডিয়াক ছাছপেণ্ড কৰা হ'ব তো এইটোৱে আছিল যে ৰেছলাৰখিনিয়ে কিয় প্ৰটেষ্ট কৰি আছে বা তেওঁলোকৰ দাবীবোৰ কি মই এইকেইদিন ফেচবুকত বা টুইটাৰত অনেক মানুহ দেখিছোঁ ৰেছলাৰখিনিক কুৱেশ্যন কৰি থকা যে যদি এইবোৰ ঘটনা আগৰ পৰা চলি আহিছিল তেনেহ'লে তেওঁলোকে এতিয়াহে এইবোৰ ঘটনা উত্থাপন কৰিছে কিয় বা সাক্ষী মালিকে যদি ব্ৰিজভূষণক বেয়াই পায় তেনেহ'লে ব্ৰিজভূষণ শৰণ সিং এই সাক্ষী মালিকৰ বিয়াত কিয় গৈছিল মানে বহুতো কুৱেশ্যন আৰু এটা নতুন টপিক আহিব যে বিজেপিয়ে ব্ৰিজভূষণ শৰণ সিঙক কিয় বচাই আছে বাৰু গতিকে মই নেক্সট ভিডিঅ'টোত এই টপিক এটা কভাৰ কৰিম আশা কৰিছোঁ আজিৰ এই ভিডিঅ'ৰ পৰা আপোনালোকে কিছু অলপ নতুন কথা হ'লেও শিকিব পাৰিলে যদি ভিডিঅ'টো চাই ভাল পালে তেনে ভিডিঅ'টো লাইক কমেণ্ট শ্বেয়াৰ আৰু এনেকুৱা নিচিনা ইনফৰ্মেটিভ আৰু এডুকেশ্যনেল ভিডিঅ' চাই থাকিবলৈ এই চেনেলটো ছাবস্ক্ৰাইব কৰি দিব নাপাহৰিব পৰৱৰ্তী ভিডিঅ'ত পুনৰ লগ পোৱাৰ কাৰণে ধন্যবাদ জয় আই অসম